চাকৰিয়া ইয়াত উপস্থিত আছে এতিয়াও আমি দেখা দুই এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজো আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে লৰা ছোৱালীবিলাকক চৰকাৰী চাকৰিত পঠাই দিওঁ ট্ৰেজাৰীলৈকে গৈ এনপিএছৰ নম্বৰটো ল'বৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে 200 250 300 400 টকা ঘোষ দিব লাগে প্ৰথম দৰমহাটো ল'বৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিওঁ আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম বিজেপি চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব পোষ্টিং দিওঁতেও আমি চেষ্টা কৰিছোঁ যাতে আপোনালোকে ট্ৰান্সফাৰ বিচাৰিবলগীয়া নহয় হয় ঘৰৰ জিলা নহলে ঘৰৰ ওচৰৰ জিলা আমি চেষ্টা কৰিছোঁ 90 জনৰ চেষ্টাত আমি সফল হৈছোঁ 10 জনক আমি আজি কৰি হয়তো কৰিব পৰা নাই কিন্তু কেইদিনমান পিছত আজিকালি আমি নতুন নিয়ম কৰিছোঁ চৰকাৰৰ চাকৰি বদলীকৰণৰ সুবিধাৰ বাবেও আমি স্বাগত সতীৰ্থ বুলি এটা পোৰ্টেল কৰিছোঁ যাতে আমি নিজৰ ভিতৰতে ট্ৰান্সফাৰবোৰ কৰি থাকিব পাৰোঁ কাৰো ওচৰত যাব নালাগে যোৱাবাৰ আমি একেদিনাই 16,000 ল'ৰা ছোৱালীৰ আমি ট্ৰান্সফাৰ পোষ্টিং কৰিছোঁ কোনো অফিচত যাবলগীয়া হোৱা নাই পোৰ্টেলৰ জৰিয়তে এইবাৰো আমি পুলিচত চাকৰি দিওঁতে চেষ্টা কৰিছোঁ যাতে ছোৱালীবিলাকেও হোম ডিষ্ট্ৰিক্ট পাওক ল'ৰাবিলাকেও হোম ডিষ্ট্ৰিক্ট নাপালেও কাষৰ জিলাখনত